গোটৰ পৰা পইচা আনি খুলিছিল দোকান কিন্তু বৰষুণে দিলে কেৱল লোকচান বৰষুণে খাই দিলে পুৰা আমাক পুৰা বৰবাদ কৰি দিলে পুৰা বৰবাদ গোটৰ পৰা পইচা লৈ বেপাৰ কৰিছে শেষ গোটৰ পৰা পইচা লৈ হয় হয় সব শেষ কি হ'ব এতিয়া ওপৰলৈ জানি কি হ'ব কমত মানে বৰবাদ আৰু বৰবাদ এওঁ 50,000 টকাৰ বজাৰ কৰিছিল পূজাত জেলেপীৰ দোকান দিবলৈ কিন্তু 20,000 টকাও বিক্ৰী নহল বৰষুণৰ বাবে লছ মানে ধৰক 50,000 টকা মালে উঠাই দিলোঁ এইখিনিৰ পৰা এতিয়া কেইদিন 20,000 টকা বিকাই নাই ওলোৱা নাই বেকাৰ এইদৰে মূৰে কপালে হাত দিছে এবাৰ পূজাৰ দোকান দিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলে আমাৰ বহুত লোকচান এবাৰ বেপাৰ বাণিজ্য ভাল নহয় মন চন মৰি গৈছে বিক্ৰী বাৰ্তা একেবাৰে নাই হয় একেবাৰে মাল কিমান বজাৰ কিমান কৰা হৈছিলে বজাৰ আমাৰ 35,000 টকা কৰা আছিলে হৈছিলে এবাৰ কিমান মূলটো মূল নাই একেবাৰে লছ এইবাৰ একেবাৰে লছ একেবাৰে মেগা এতিয়া দেখিছে ন মাল কেনেকৈ আছে পৰহিনা নাই নোপোৱা বৰষুণ অঁ সেইদিনা নপৰে অঁ কালি এনেই বেচা বেটি এনেই অকণমান আছিলে আজি একেবাৰে নাই আজি অকল 300 টকা এটা বিক্ৰী হৈছে বৰষুণৰ বাবে দুৰ্গা পূজাৰ সময়ছোৱাত বাৰুকৈ সমস্যাৰ সন্মুখীন হ'ল ভক্তৰ পৰা ব্যৱসায়ীলৈকে লখিমপুৰ চহৰত সুন্দৰকৈ সাজি উলিওৱা হৈছিল কেইবাটাও পূজাৰ মণ্ডপ পূজা মণ্ডপসমূহৰ আশে পাশে অস্থায়ীভাৱে বহিছিল বহু ক্ষুদ্ৰ ব্যৱসায়ী অসুবিধা কৰিছে অসুবিধা হ'লয় বিক্ৰী হ'ল যথেষ্ট বিক্ৰী হ'ল এতিয়া মানে বতৰটোৰ কাৰণে আমাৰ আৰু বেয়া হ'ল আৰু অলপ নহ'লে আমি লংপেণ্ট আনিছিলোঁ চাৰ্ট আনিছিলোঁ এইবিলাক 100 টকীয়া আইটেম আনিছিলোঁ স্পৰ্টিং হাফ পেণ্ট কুৰ্তি পেলাজো লেডিছও আছে মেখেলাও আছে চাদৰ আছে পৰ্দাও আছে সেইটো আমাৰ 100 টকাকৈ বেচোঁ নাই এইবাৰ লাভ হোৱা নাই ওলোৱা এতিয়ালৈকে নাই হোৱা এইবাৰ লাভ বতৰৰ কাৰণে ঘড়ী আনিছিলোঁ চশমা আনিছিলোঁ আৰু পুতলা আনিছিলোঁ তাৰে বৰ এটা বেপাৰ ভাল নহয় বেপাৰ ভাল নহয় একেবাৰে বেয়া বুলি ক'ব পাৰি কি কাৰণে হৈছে বুলি ভাবিছোঁ বৰষুণ দিছে মানুহ আহিবলৈ পৰা নাই সেইবুলি হৈছে পাৰিছোঁ আশা হ'লে বেপাৰ ভাল হ'ব বুলি আহিছিলোঁ কিবা ইনকামৰ কাৰণে চেষ্টা আহিছিলোঁ বেপাৰ ভাল হোৱা নাই আজি তিনিদিনমান হৈছে তিনিদিনত বিক্ৰী হোৱা নাই 3 দিনত খুব বেছি টকা 5,000 বিকিছোঁ এবাৰ পূজাত কেৱল বৰষুণে সেমেকাই তুলিলে সকলোৰে মন এবাৰ আনিছিলোঁ নাইটি কুৰ্তি হাফ পেণ্ট স্পৰ্টিং ফৰক এইবোৰ 100 টকা 150 টকা বতৰে প্ৰভাৱ পেলালে বতৰৰ কাৰণে অলপ বেয়া হৈছে এইবাৰ মানে ভাল নহ'ল নহ'লে প্ৰত্যেকবাৰ ভালেই হয় এইবাৰ অলপ বেয়া হৈছে 3 দিনে বহি আছোঁ লাভটো হোৱা নাই বাৰু মোটামুটি যেন তেন চলিছোঁ আৰু আজি প্ৰথম দিনাটো ঠাণ্ডা গৈছে কালিৰ দিনটো অলপ ভাল গৈছে বাৰু সন্ধিয়াকৈ প্ৰথম দিনা ওলাবই নোৱাৰে হয় কালি অকণমান গৈছে আজি আশা কৰিছোঁ এতিয়া কি হৈছে বতৰৰ ওপৰতে আৰু কিমানমান বিক্ৰী হ'ল হৈছে আপোনাৰ 20 ক্ৰছ কৰিছে আৰু যেন হয় 50 ওপৰতো আপোনালোকে আছে হয় লোকচানে হৈ আছে এতিয়ালৈকে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।